মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ 3.0লৈ মুখ্যমন্ত্ৰী মহোদয়ে কি ঘোষণা কৰিছে সকলোখিনি আপোনালোকে জানিব পাৰিব। মই প্ৰথমে আপোনালোকক জনাই দিওঁ, ইয়াতে আপোনালোকে যদি 3.0ৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেনেহ'লে কোনটো কেটাগৰী চিলেকশ্যন কৰিব আৰু কোনটো কেটাগৰী চিলেকশ্যন হোৱাৰ বেছি চান্স থাকে সেই সকলোখিনি আপোনালোকে এই ভিডিঅ'ৰ পৰা জানিব পাৰিব। চাই থাকিব। প্ৰথমটো কথা হৈছে চেনেলটো আপোনালোকে নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এটা কথা কৈ দিওঁ, ইয়াতে আপোনালোকে প্ৰতিটো যিহেতু আপোনালোকে কেটাগৰীবিলাক সকলোখিনি ইয়াতে চাই আছে যে ইয়াতে কোনটো কেটাগৰী বেছিকৈ চিলেকশ্যন পায়। মেইন কেটাগৰী হৈছে আপোনালোকে যদি ফিচাৰী আছে, ফিচাৰিজ হওক আৰু যদি গয়টাৰী আৰু আপোনাৰ পিগাৰী যিটো আছে এই তিনিটাৰ ভিতৰত যদি আপোনালোকে বেছিকৈ চিলেকশ্যন কৰে তেতিয়াহ'লে ইয়াতে মানে আপুনি চিলেকশ্যন হোৱাৰ বেছি চান্স থাকে ইয়াতে। বাকী আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়ে কি ঘোষণা কৰিছে এই কথাখিনি প্ৰথমে আপোনালোকে শুনি লওক। 1,145 গৰাকী যুৱক যুৱতীয়ে এই মুহূৰ্তলৈকে তেওঁলোকৰ নাম এই আঁচনিখনৰ বাবে পঞ্জীয়ন কৰিছে। ইয়াৰ ভিতৰত আমি দেখা পাইছো যে বৰপেটা জিলাৰ পৰা 12,000, ধেমাজি জিলাৰ পৰা 10,000, ধুবুৰী জিলাৰ পৰা 11,000, কামৰূপ জিলাৰ পৰা 14,000, লখিমপুৰ জিলাৰ পৰা সৰ্ববৃহৎ 15,000, নগাঁও জিলাৰ পৰা 10,000, শোণিতপুৰ জিলাৰ পৰা 8,000। নিশ্চয় আপোনালোকে শুনিলে কোন জিলাৰ কিমান গৰাকীকৈ নতুনকৈ ইয়াতে আপোনাৰ CM ত্ৰিপুলে যিবিলাকে অলৰেডি এপ্লাই কৰিছিলে তেওঁলোকৰ মাজৰ পৰা ছেকেণ্ড লিষ্ট হিচাপে ইয়াতে কোন জিলাৰ কিমান গৰাকীকৈ নতুনকৈ চিলেকশ্যন পাব নিশ্চয় আপোনালোকে ইয়াতে শুনা পাইছে। আৰু ইয়াতে আপোনালোকে 3.0ৰ কাৰণে যদি আপোনালোকে প্ৰজেক্ট ৰিপৰ্ট বা আপোনালোকে অনলাইন আবেদন কৰিব বিচাৰে তেনেহ'লে মোৰ নম্বৰত যোগাযোগ কৰিব। মই নিশ্চয় প্ৰজেক্ট ফাইল লগতে বিজনেছ প্লান আৰু অনলাইন এপ্লাই সকলোখিনি মই নিশ্চয় কৰি দিম। ধন্যবাদ। যদি কিবা হেল্প লাগে কমেণ্ট কৰিব।